হুদাইবিয়াৰ চুক্তিৰ পিছত মুছলমানসকলে সকলো কথা বাদ দি ইহুদীসকলক গুৰুত্ব দিছিল, কিয়নো ইহুদীসকলে মুছলমানৰ বিৰুদ্ধে কিবা নহয় কিবা এটা কৰিয়েই থাকে। এই যে খন্দকৰ যুদ্ধ হৈছিল, প্ৰথমতে ইহুদীসকলেই আৰম্ভ কৰিছিল। হুদাইবিয়াৰ চুক্তিৰ আগত মুছলমানসকলে ইহুদীসকলক আক্ৰমণ কৰাটো একেবাৰে সম্ভৱ নাছিল, কিয়নো যদি মুছলমানসকলে এইফালে ইহুদীসকলক আক্ৰমণ কৰিব যায়, এইফালে মক্কাবাসীয়ে মুছলমানসকলক আকৌ আক্ৰমণ কৰিব। কিন্তু হুদাইবিয়াৰ চুক্তিৰ পিছত মক্কাবাসী আৰু মুছলমানসকলৰ মাজত 10 বছৰ কোনো ধৰণৰ যুদ্ধ কৰা নহ'ব, তাৰ বাবে মুছলমানসকলে বহু সময় পাইছিল। এইটো ভাল সময় আছিল ইহুদীসকলৰ পৰা ৰক্ষা পাবলৈ। ইহুদীসকলৰ হেডকোৱাৰ্টাৰ আছিল খেইবৰৰ কিল্লা গোটেই আৰৱৰ ভিতৰতেই শক্তিশালী আছিল। আৰৱৰ চাৰিওফালে মৰুভূমি, কিন্তু খেইবৰত খেতি বাতি ফল মূল সকলো হয়। এইবোৰ তেওঁলোকে গোটেই আৰৱত পঠাই দিয়ে আৰু এইবোৰ বিক্ৰী কৰি যি ধন যি টকা পইচা পায় তেওঁলোকে কিল্লাত জমা ৰাখে। মুছলমানসকলে ইহুদীসকলৰ কিল্লা জয়ী কৰাটো ইমান সম্ভৱো নাছিল, সেইবাবে মুছলমানসকলে অতি গোপনীয়তাৰে যুদ্ধৰ কাম আৰম্ভ কৰিছিল। কিন্তু মদিনাৰ মুনাফিকসকলে ইহুদীসকলক আগতেই জনাই দিলে যে মুছলমানসকলে 1500 জন মানুহ লৈ তোমালোকৰ লগত যুদ্ধ কৰিব আহিব, এনেও তোমালোক বহুত বেছি, তোমালোকে তেওঁলোকক আৰামছে হাৰাই দিব পাৰিবা। ইহুদীসকলেও মুছলমানসকলৰ কথাটো একেবাৰে গুৰুত্ব নিদিলে। এদিন ৰাতিপুৱা ইহুদীসকলে খেতিত কাম কৰি আছিল আৰু তেওঁলোকে সন্মুখত দেখা পালে মুছলমানসকলৰ সৈন্য। লগে লগে তেওঁলোকে চাৰিওফালে চিঞৰি চিঞৰি দৌৰিবলৈ ধৰিলে, মহম্মদ আহিছে মহম্মদ, আৰু তেওঁলোকে পলাই কিল্লাত সোমাল। খেইবৰ মদিনাৰ পৰা 150 কিলোমিটাৰ দূৰ। এতিয়াও যদি গাড়ীৰে যোৱা যায় 2-2.5 ঘণ্টা লাগি যাব। খেইবৰৰ কিল্লা দুটা অংশ আছিল, এটা ভাগত আছিল 5টা কিল্লা আৰু এটা ভাগত আছিল ডাঙৰ ডাঙৰ 3টা কিল্লা। মুছলমানসকলে প্ৰথমতে এই প্ৰথম কিল্লাটোতে আক্ৰমণ কৰিছিল। তেওঁলোকে বহুত চেষ্টা কৰাৰ পিছতো একো লাভ নহ'ল। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মই অহাকালি এনেকুৱা এজন ব্যক্তিক লিডাৰৰ পদ দিম যাক নেকি আল্লাহে ভাল পায় আৰু আল্লাহৰ ৰচুলেও তেওঁক ভাল পায়। আৰু সকলো সাহাবা এই আশাতেই আছিল যে মই যদি লিডাৰশ্বিপ পালোঁ হয়। আনকি উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৱে কোনো দিন লিডাৰশ্বিপৰ আশা কৰা নাছিল, মাত্ৰ খেইবৰৰ এই দিনটোৰ বাহিৰে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সকলো ডাঙৰ ডাঙৰ সাহাবাৰ বাদ দি মাত্ৰ 29 বছৰীয়া আলী বিন আবি তালিবৰ হাতত পতাকা উঠাই দিলে। হজৰত আলী ৰাদিয়াল্লাহু তাআলা আনহুই লিডাৰশ্বিপ পাই তেওঁ বহু খুচি হ'ল আৰু ক'লে, মোৰ মৃত্যুৰ শেষ উশাহলৈ মই যুদ্ধ কৰি যাম। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, ৰবা, তুমি প্ৰথমতে ইহুদীসকলক ইছলামৰ আহ্বান জনোৱা। যদি তেওঁলোকৰ মাজৰ পৰা এজনো ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰে, তেনেহ'লে আমাৰ এই সকলো উত্ততকৈ উত্তম হ'ব। হজৰত আলী ৰাদিয়াল্লাহু তাআলা আনহুৱে প্ৰথমতে ইহুদীসকলৰ এই কিল্লাটোত আক্ৰমণ কৰিলে আৰু এই কিল্লাৰ চিফট আছিল মাৰহাব গোটেই আৰৱৰ ভিতৰতেই শক্তিশালী ব্যক্তি আছিল। মাৰহাবৰ লগত যুদ্ধ কৰিবলৈ কোনেও সাহস নকৰে। মাৰহাব সন্মুখত আহিল আৰু মুছলমানসকলক চেলেঞ্জ কৰিলে। মুছলমানসকলৰ পৰা হজৰত আলী ৰাদিয়াল্লাহু তাআলা আনহু সন্মুখত আহিল আৰু অতি সহজতেই মাৰহাবক মাৰি পেলালে, যাৰ বাবে মাৰহাবৰ ঠাইত হজৰত আলী ৰাদিয়াল্লাহু তাআলা আনহু গোটেই আৰৱৰ শক্তিশালী ব্যক্তি হিচাপে গণ্য কৰা হ'ল। ইয়াৰ পিছতেই যুদ্ধ আৰম্ভ হ'ল আৰু এই যুদ্ধ বহুত ভয়ানক হ'ল। ইহুদীসকলেও বহুত জোৰকৈ যুদ্ধ কৰি আছিল, কিয়নো তেওঁলোকো আহলে কিতাপৰেই আছিল। তেওঁলোকৰো জান্নাত জাহান্নাম শ্বাহাদাত এইবোৰ আছিল। যুদ্ধ বহুত সময়লৈ চলিল। শেষত ইহুদীসকলে এই কিল্লা খালী কৰি এই কিল্লালৈ গুচি গ'ল। 3 দিনলৈ মুছলমানসকলে দ্বিতীয় কিল্লা জয় কৰিব পৰা নাছিল। ইহুদীসকলেও বহুত জোৰকৈ যুদ্ধ কৰিয়েই আছিল। শেষত ইহুদীসকলে এই কিল্লা এৰিও তৃতীয় কিল্লালৈ গুচি গ'ল। তৃতীয় কিল্লাও বহুত দিন জয় নহ'ল। মুছলমানসকল আচৰিত হ'ল, আমিতো ইহুদীসকলৰ খোৱা লোৱা ৰাস্তাও বন্ধ কৰি দিছোঁ, সিহঁতে কিল্লাৰ পৰা বাহিৰত ওলাই আহি আমাৰ লগত কিয় যুদ্ধ নকৰে? এদিন এজন ইহুদীৰ চোৰাংচোৱা, যিয়ে মুছলমানসকলৰ হৈ কাম কৰে, তেওঁ ক'লে, খেইবৰৰ এই কিল্লা বহুত পুৰণা। ইহুদীয়ে এই কিল্লাত গোপনীয় ৰাস্তা বনাই থৈ দিছে আৰু এই ৰাস্তা ব্যৱহাৰ কৰি তেওঁলোকৰ কিল্লালৈ পানী আনে, আৰু মুছলমানসকলে সেই ৰাস্তাও বন্ধ কৰি দিলে। আৰু সেই ৰাস্তাও বন্ধ কৰি দিয়াৰ পিছত ইহুদীসকলে কিল্লাৰ পৰা ওলাই আহি মুছলমানসকলৰ লগত যুদ্ধ আৰম্ভ কৰিলে। যিয়ে সাহাবাসকলৰ লগত যুদ্ধ কৰিব আহে তাৰ কি হ'ব জানেই। আৰু ইহুদীসকলৰ তৃতীয় কিল্লাও জয়ী হ'ল। তৃতীয় কিল্লা জয়ী হোৱাৰ পিছত চতুৰ্থ কিল্লাও অতি সহজতেই মুছলমানসকলে জয়ী কৰিলে। ইহুদীসকলে এই কিল্লা এৰিও এইবাৰ 5 নম্বৰ কিল্লালৈ গুচি গ'ল আৰু 5ম কিল্লাটো জয়ী কৰাটো একেবাৰেই সম্ভৱ নাছিল। এই কিল্লাটো আছিল পাহাৰৰ ওপৰত
আৰু যিয়ে এই কিল্লাৰ ওচৰলৈ যায় ইহুদীসকলে তেওঁলোকক তীৰ মাৰি পঠাই দিয়ে। আৰু এই কাৰণেই ইহুদীসকলে এই কিল্লাত ল'ৰা ছোৱালী মহিলা সকলোকেই ৰাখিছিল আৰু তেওঁলোকৰ সোণ ৰূপ চিলভাৰ যিমান সামগ্ৰী আছিল সকলো এই কিল্লাতেই জমা আছিল। ইতিহাসে আমাক এটা কথাই শিকাইছে, সেইটো এইটোৱে যে পৃথিৱীত আটাইতকৈ যদি টকা পইচা বেছি আছে ইহুদীসকলৰেই আছে। মুছলমানসকলে বহুত চেষ্টা কৰিলে এই কিল্লা জয় কৰিব, কিন্তু এইটো একেবাৰেই অসম্ভৱ আছিল। যেতিয়া মুছলমানসকলৰ সকলো ৰাস্তা বন্ধ হৈ গৈছিল তেতিয়া ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফুল টেকন'লজি ইউজ কৰি তেওঁ জুইৰ বোমা বনাই ইহুদীৰ কিল্লাৰ ৱালত মাৰিব ধৰিলে আৰু বহুত চেষ্টাৰ পিছত ইহুদীসকলৰ এখন ৱাল ভাঙিব ধৰিলে আৰু সেইখন ৱাল ভঙাৰ লগে লগে মুছলমানসকলে ডাইৰেক্ট ইহুদীক আক্ৰমণ কৰিলে। ইহুদীয়ে নিজৰ ল'ৰা ছোৱালী মহিলা টকা পইচা ধন দৌলত সকলো এৰি তাৰ পৰা পলাই গ'ল। কিছুমান ইতিহাসবিদে লিখিছে ইহুদীয়ে মাত্ৰ 3টা কিল্লাহে আত্মসমৰ্পণ কৰিছে। কিছুমান ইতিহাসবিদে লিখিছে মুছলমানসকলে মাত্ৰ এটা কিল্লাৰ লগতহে যুদ্ধ কৰিছিল, বাকীবোৰ ইহুদীয়ে আত্মসমৰ্পণ কৰিছিল। কিন্তু এটা কথাই ঠিক, সেইবোৰ মুছলমানসকলে জয় কৰিলে। শেষত ইহুদীয়ে বহুত যুদ্ধ কৰাৰ পিছত হাৰ মানি মুছলমানসকলৰ সন্মুখত আত্মসমৰ্পণ কৰিলে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সকলো ইহুদীক মাফ কৰি দিলে আৰু তেওঁলোকৰ খেতি বাতি ফল মূল যিবোৰ হয় তাৰে আধা মুছলমানক দিব লাগিব। ইয়াত ইহুদীসকল খুচি হৈ সন্মত হ'ল। সেইবোৰত মুছলমানসকলে সোণ ৰূপ চিলভাৰ আৰু বহুত পইচা পাইছিল। আৰু হজৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুই ক'লে, হিজৰতৰ 7 বছৰ পিছত সেইবোৰত পেট ভৰাই খানা খালোঁ। যিসকল মুছলমান মক্কাৰ পৰা মদিনালৈ আহিছিল তেওঁলোকে মদিনাৰ ভাইসকলৰ পৰা যি ধাৰ লৈছিল সেই ধাৰবোৰ এই সেইবোৰৰ যুদ্ধৰ পিছতেই ঘূৰাই দিছিল। সেইবোৰৰ এই যুদ্ধৰ পিছত মুছলমানসকলৰ গৰিবী গুচি গৈছিল। ইয়াতে এটা প্ৰশ্ন আছিল, আৰবত ইমানবোৰ ইহুদী ক'ৰ পৰা আহিছিল? মক্কাততো ইহুদী নাই, কিন্তু মদিনাৰ আশে পাশে চাৰিওফালে কিয় ইহুদীসকল আছিল? এইটো 1000 বছৰ আগৰ কাহিনী।